আশা কৰো বন্ধুসকল ভালে আছে আৰু মই চৌধুৰী আপোনালোকৰ এই মৰমৰ চেলেঞ্জ আসাম চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে আপোনাৰ বংশধৰ হোৱাৰ সত্ত্বেও আপুনি 2.2 নোটিছ যদি পাইছে, আপুনি চাবলৈ পাব হিয়াৰিঙত গৈ, বা আপোনাৰ সেই বংশধৰক যদি 1.1 বা 1.2 আছে, আপোনাক 2.2 কিয় নোটিছ দিলে। তো চাবলৈ পাব ইয়াৰ কিছুমান ৰিজন আছে যে আপুনি যদি 2.2 পাইছে, যদি আপোনাৰ সেই 1.1 বা 1.2 ক্লেমেণ্টজন আপোনাৰ বংশধৰ হয়, তো আপোনাক দিব লাগিছিল 2.1, বাট আপুনি পালে 2.2। সেই নোটিছটো পোৱাৰ কিছুমান ৰিজন আছে। তাৰে ফাৰ্ষ্ট ৰিজন হ'ল আপুনি জানে যে এজন মানুহৰ 2টা বা 3টা লিগেচি থাকিব পাৰে। সেই লিগেচি কোডটো বা সেই লিগেচি পাৰ্চনৰ ধৰক 51ৰ এটা, 66ৰ এটা, 71ৰ বা 70 চাবলৈ পাব পাৰ্চনজন একে হ'ব পাৰে, বাট এখেতৰ কোডসমূহ বেলেগ বেলেগ হ'ব। ধৰক 51ত এটা কোড, 66ত এটা কোড, 71ত এটা কোড। তো এই কোডসমূহ অট'মেটিকলি বেলেগ বেলেগ হ'ল। আপুনি চাবলৈ পাব যিসকল ক্লেমেণ্ট আছে, অৰ্থাৎ এখেতে ক্লেম কৰোঁতে আপুনি যিটো লিগেচি ইউজ কৰিছে বা আপুনি সেই লিগেচি পাৰ্চনৰ লিগেচিটো ইউজ কৰিছে, বাট এখেতে কি কৰিলে অন্য এটা লিগেচি ব্যৱহাৰ কৰি দিলে। ধৰক আপুনি যদি 51ৰ কৰিছে, এখেতে 66ৰ কৰিছে, তাৰ বাবে আপুনি চাবলৈ পালে যে আপোনালোকৰ লিগেচি কোডটো মিল নাই, বাট লিগেচি পাৰ্চনজন মিল আছে। তো তাৰে বাবে আপোনাক নটিচ কৰিছে যে আপোনাৰ সেই LDC ইউজাৰ বা সেই লিগেচি পাৰ্চনৰ বংশধৰ ক্লেমেণ্টত আছে, তো আপুনি আহিব লাগে বা কি দিব লাগে, এই হিচাপে আপোনাক 2.2 নটিচ দিছে। যদি আপোনাৰ সেই বংশধৰটো আপোনাৰ নিজৰ হয় বা আপোনাৰ ৰিয়েলি বংশধৰ হয়, তেতিয়াহ'লে এতিয়া আপুনি যিটো লিগেচি ইউজ কৰি আপোনালোকৰ নামসমূহ ইনক্লুড হৈছে NRCত, তো আপুনি সেই LDCটো বা সেই লিগেচিটো এখেতৰো আপুনি সেই ক্লেমেণ্টজনৰ হৈ আপুনি ডিউৰিং হিয়াৰিঙত ছাবমিট কৰি দিয়ক। আশা কৰিছোঁ ভিডিঅ'টো আপোনাৰ ভালেই লাগিছে বা হেল্পফুল হৈছে। যদি ভাল লাগিছে নিশ্চয় এখন লাইক কৰিব আৰু আপোনালোকৰ বন্ধুসকলক শ্বেয়াৰ কৰি জনাই দিব, কিয়নো এনেকুৱা প্ৰব্লেম আপোনালোকৰ বন্ধুসকলৰ বহুতো বন্ধুৰ মাজত হৈছে। তো আৰু এটা অনুৰোধ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা আপুনি মোৰ চেনেললৈ নতুন আহিছে, তেনেহ'লে মোৰ চেনেলৰ কাষতে থকা ৰঙা ছাবস্ক্ৰাইব বটনটো আপুনি টাচ কৰি ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু লগতে ওলাই বেল আইকনটো আপুনি টাচ কৰি অন কৰি ৰাখক, যাতে মই এনেকুৱা আপোনালোকৰ হেল্পফুল ভিডিঅ' যেতিয়াই আপলোড দিম আপুনি লগে লগে নটিফিকেশ্যন পাই থাকিব বা লেটেষ্ট আপডেটসমূহ পাই থাকিব। বন্ধুসকল, ছাবস্ক্ৰাইব কৰোঁতে আপোনালোকৰ কোনো ধৰণৰ খৰচ নহয়, জাষ্ট অলপ টাইমহে লষ্ট হয়। আপোনালোকৰ এই লষ্ট হোৱা সময়খিনি আমাক বহুতো প্ৰেৰণা যোগায়। তো ধন্যবাদ। জয় আই অসম, জয় আই অসম। চি ইউ এগেইন।